হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল পৰীক্ষিত ব্লগছ। বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি বগৰী খাব যাই আছোঁ। এয়া চব চলি যাব, য'তে বগৰী পাওঁ তাতে খাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো গৈ আছোঁ, এয়া এই শুৱালকুছি বালিচৰত যাই আছোঁ আমি। য'তে বগৰী পাওঁ তাতে পাৰিম আমি। ভিডিঅ'টো বেছি দীঘল নহ'ব, তো চাই থাকিব ভিডিঅ'টো। ফাইনেলি পালোঁ বগৰী। এইগিলা বগৰী চাব পাৰে। তো আমি অলপমান বিলাক ৰ'ব, অলপমান জুম কৰি দি আছোঁ। শুৱালকুছি ব্ৰহ্মপুত্ৰ পাৰ। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পাৰে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। আজি পাহাৰে মাতে মাতে সেউজীয়া ৰিঙিয়া। বগৰী গাছত বগৰী নাই, নামি যাওঁ। বগৰী গাছত বগৰী নাই, নামি বগৰী নাপালে বেলেগ বস্তু দেখাই। বগৰী সন্ধানত আহি আছোঁ, কিন্তু বগৰী পোৱা নাই। কিনো ফটিক দিয়া, বগৰীয়ে পোৱা নাই। আজি নদীয়ে মাতে মাজুলীয়ে মাতে উৰি যাম। তো খসছি বগৰী, তো ফাইনেলি বগৰী খসছি। টকাটোৱে খচি আছে, কেঁচা লাগে আমাৰ। ফাইনেলি ফসছি বগৰী। এইডালৰ পৰাই লক্ষী বগৰীয়ে কি নোৱে খসছি বগৰী, খসছি একোপা খসছি। জীৱনৰ বাটত খুচৰি প্ৰাণত পালো বিচাৰি নিজক নিজৰ শৰীৰত। এটি বাহিয়ে এটি হাঁহিয়ে কাহিনীলে তামাম খসছি বগৰী। আৰু আছে হ'ব আছে, কি জানো মায়া আছে, এটাও নকলে। জীৱিকা বিচাৰোতে জীৱনে কি বগৰী বিচাৰি আছে, বহুত টাইম হ'ল বগৰীয়ে পোৱা নাই আমি। চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে, আজি চাওঁ বগৰী বগৰী মাতে এয়া বগৰী হৈ যাব। ৰ তো এই এটা প্লেয়াৰ আৰু সেই এটা প্লেয়াৰ, দুটা বগৰী মাৰিব। এ মাল্লা মাল্লা মাল্লা। তো বহুত ধেমালি কৰিলোঁ, এতিয়া বগৰী ল'লোঁ। এয়া বগৰী আৰু গৈ আছোঁ। এই শুৱালকুছিৰ ওচৰতে এখন পাৰ্ক আছে, গান্ধী মৈদাম বুলি কয়, তাতে যাই আছোঁ। পেডেল মাৰি মাৰি গৈ আছোঁ গান্ধী মৈদামত। তো পাই গ'লোঁ শুৱালকুছি গান্ধী মণ্ডপলৈ স্বাগত। গান্ধী আছোঁ শুৱালকুছি। তো গৈ আছোঁ ভিতৰত, চাই থাকিব ভিডিঅ'টো, চব দেখাই আছোঁ, চব দেখাই আছোঁ। তো এয়া মোৰ পিছফালে জাতিৰ পিঠা। চাই থাকিব, চব দেখাই আছোঁ। তো মহাত্মা গান্ধী এয়া কোবাইছে, চাওক।
চাওক এইখনে আশ্ৰম শুৱালকুছিত এবাৰ মহাত্মা গান্ধী আহিছিল থাকে সেইকাৰণে ইয়াতে বনাইছে এইখন চাওক বেলেগ নাই সেয়ে তো এতিয়া বগৰী খাব যাওঁ বগৰী মেইন তো বলক তো যাওঁ এতিয়া বগৰী খাম বগৰী চাই থাকিব ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই সঁচা কথা আশ্ৰমৰ ভিতৰত গুটখা ধূমপান সেৱন নকৰিব সঁচা কথা এইটো এইখন এখন আশ্ৰমখন আমি জীয়াই ৰাখিব লাগিব তো এইখিনি আশ্ৰমৰ পৰা ওলালোঁ এতিয়া ঘৰত যাওঁ বগৰী চগৰী খোৱা হৈ গ'ল নেখেলোঁ আপোনালোকক ভিডিঅ'ত লোভ লাগিব বেয়া জ্বালা গৈছে বুলি কৈছোঁ বেয়া জ্বালা গৈছে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি কোনোবা নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰি দিব ধন্যবাদ